গণতন্ত্ৰ দিৱসৰ ভাষণ। নমস্কাৰ মাননীয় প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আদৰণীয় অতিথিবৃন্দ আৰু মোৰ মৰমৰ সহপাঠীসকল, সকলোকে মোৰ আন্তৰিক নমস্কাৰ। আজিৰ এই পবিত্ৰ দিনটোত 26 জানুৱাৰী 2026 আমি সকলোৱে একেলগে ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। এই দিনটো আমাৰ দেশৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ, কিয়নো 1950 চনৰ এই দিনটোতেই ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল আৰু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ হিচাপে পৰিচিত হৈছিল। ভাৰতৰ সংবিধান আমাক সমতা, স্বাধীনতা, ন্যায় আৰু ভাতৃত্বৰ শিক্ষা দিয়ে। এই সংবিধানৰ জৰিয়তে সকলো নাগৰিকে সমান অধিকাৰ লাভ কৰিছে। আমাৰ মহান সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ সহ সকলো দেশপ্ৰেমিক নেতা নেত্ৰীক আমি এই দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। গণতন্ত্ৰ দিৱস আমাক আমাৰ অধিকাৰৰ লগতে দায়িত্বৰ কথাও মনত পেলায়। এজন ছাত্ৰ হিচাপে আমি অধ্যয়নত মনোযোগী হোৱা, শৃংখলা মানি চলা আৰু দেশৰ উন্নতিত নিজৰ ভূমিকা আগবঢ়োৱাটো আমাৰ প্ৰধান দায়িত্ব। ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ। ভাষা, ধৰ্ম, সংস্কৃতি বেলেগ বেলেগ হ'লেও আমি সকলো একে ভাৰত মাতৃৰ সন্তান। ঐক্য আমাৰ শক্তি। আহক আজি আমি সকলোৱে শপত লওঁ, আমি সৎ নাগৰিক হ'ম, দেশক ভাল পাম আৰু এখন শক্তিশালী উন্নত ভাৰত গঢ়িবলৈ চেষ্টা কৰিম। মোৰ ভাষণ শেষ কৰাৰ আগতে মই আপোনালোকক সকলোকে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। জয় হিন্দ, ধন্যবাদ।